গাইস তো আজি একদম বহুত ডাঙৰ কিবা এটা বস্তু আহিছে কি আহিছে বহুত দিনৰ পৰা এইটো ইন্তেজাৰ কৰি আছিলোঁ মটৰ ভ্লগিঙৰ বহুত ইম্পৰ্টেণ্ট বস্তু থাম্বনেল দেখি গম পাইছে চাগে সো আহক ইয়াৰ আনবক্সিং কৰোঁ আৰু দেখাওঁ বস্তুটো কেনেকুৱা কি আহক থাম্বনেলৰ পৰা গম পাইছে চাগে আজি কিহৰ আনবক্সিং কৰিম এটো ইমান দিনৰ পৰা ৰৈ আছিলোঁ চাওঁ আহক খুলি ভিতৰত কি কি পায় আমাৰ দাদা আনবক্সিং কৰিছে সো আহক গাইজ আজি আমি ইয়াক খুলো কি কি পাই চাওঁ সো দেখিবলৈ পাইছে আপোনালোকে এটা কেমেৰা ইউনিট আছে সো এইটো মেইন কেমেৰাটো ইয়াৰ বক্স এইটো ঠিক আছে তেতিয়াহ'লে আৰু কি কি পাই চাওঁ ইয়াত বহুত মাউণ্ট আছে ঠিক আছে এক্সট্ৰা মাউণ্ট দুটামান আছে সো এইটো মেইন মাউণ্ট ঠিক আছে হেলমেট লগাব পৰা আৰু এইটো হেলমেট লগাব পৰা আঠাটো সো আছে এইটো সেকশনত আমাক ঠিক আছে এক্সট্ৰা আঠা দিয়া আছে ৰিবন দিয়া আছে আৰু চাৰ্জিং কেবল দিয়া আছে ঠিক আছে দেখিব পাইছে আপোনালোকে আনবক্সিংটো দেখিলে SJKM 4000 ৰ এতিয়া ইয়াত আপোনালোকে মেইনলি দেখিব তাত আমি কি কি পালো এইটো সেকশনত আমি বিভিন্ন কিবা কিবি এইবোৰ বস্তু পালো এটা কি হয় এইবোৰ চাওঁ আহক মই এটা এটাকে দেখাই দিছো মেইনলি আমাক এনেকুৱা এটা বস্তু পোৱা যায় মই খুলি দেখাইছো আপোনালোকক সো এই বস্তুটো কোৱা হয় মানে এইখিনি এফালে আছে আঠা আছে এই বস্তুটো আপোনালোকৰ হেলমেটত এনেকে লগ লাগে এনেকুৱা আৰু এটা আছিল মই লগাই থৈছো আপোনালোকক মই দেখাম এইটো দেখিব পাইছে মই এইটো লগাই থৈছো হেলমেটৰ এইখিনি জেগাত ইয়াত এটা আঠা পাই সেই আঠাটোৰ উপৰিও মই এমসিল আনিও লগাই থৈছো যাতে বস্তুটো বেছি টাইট হৈ যায় ঠিক আছে তো আপোনালোকক বাকিখিনি দেখাই লওঁ কি কি আছে তাৰপিছত মই দেখাম এইটো কেনেকৈ ফিট কৰিলো এইটো আছে এটা জে মাউণ্ট বুলি কোৱা হয় এইটো মেইনলি জে মাউণ্ট এইটো হেলমেটৰ ইয়াত লাগি যায় সো আপোনালোকে এইটো হেলমেট আছিলে সো ইয়াত এনেকৈ লাগি যাব সো এইটো হেলমেট লাগি গ'ল ইয়াত আপোনালোকে কেমেৰাটো এনেকৈ ফিক্স কৰিব পাৰিব এইটো আমাৰ কেমেৰাটো আছে সো কেমেৰাটো ইয়াত এনেকৈ ফিক্স হ'ব পাৰিব সো এইটো মই দেখাম বাৰু ফিটিং কৰি প্ৰথমে বস্তুকেইটা চাওঁ আহক সো এইটো এটা আছে তেনেকুৱা এইটো আমাৰ এক্সট্ৰা এটা কভাৰ আছে আৰু আমাৰ হাতত আছে এক্সট্ৰা এটা মাউণ্ট যেটো আমি জে মাউণ্টৰ লগত এনেকৈ কৰি লগাব পাৰোঁ যাতে কেমেৰাটোৰ মুভমেণ্টটো বেছি হয় সো এইটো এটা সুবিধাজনক বস্তু এইটো আমাৰ বাইচাইকেল মাউণ্ট হয় সো আপোনালোকৰ যদি বাইচাইকেল আছে তাত GoPro বা এনেকুৱা একশ্যন কেমেৰা লগাব বিচাৰিছে দেন এইটো বহুত মজা বস্তু ঠিক আছে তাৰ লগত পাইছোঁ আমি এনেকুৱা দুটা এক্সট্ৰা মাউণ্ট এইবোৰ মাইকৰ কাৰণে বা বাইচাইকেল ৰাইডাৰৰ কাৰণে সুবিধাজনক সো বহুত ভাল বস্তু সো এনেকুৱা জে মাউণ্ট টাইপ এটা সৰু মাউণ্ট পাইছোঁ যদি আমি এইটো জে মাউণ্টত দিয়াত লাগিল হয় সো কেমেৰা মুভমেণ্টটো বেছি নাপালোঁ হয় সো থাকক এইটো আৰু এইকেইটা মাইকৰ কাৰণে মাইক লগাব পাৰি আপোনাৰ GoProটোৰ ইমান কেছ নাই এখন আমাৰ গ্লাছৰ এক্সট্ৰা কভাৰ পাইছোঁ সো এইটো দেখালোঁ আপোনালোকক এই দুটা এক্সট্ৰা আঠা পাইছোঁ সো ঠিক আছে এডাল চাৰ্জিং কেবল আছে সো চাৰ্জিং কেবলডাল পাইছোঁ আৰু এডাল পাইছোঁ দুডাল ৰিবন সো ইমানখিনিয়ে মোটামুটি বস্তু আৰু কেমেৰাটোৰ লগত আৰু একো তেনেকৈ পোৱা নাই মই আৰু জাষ্ট এখন ইউজাৰ গাইড মেনুৱেল আছে যিখন কোনো নপঢ়ে তাৰপিছত ইয়াৰ দুটাৰ SJKMৰ ষ্টিকাৰ আছে আৰু চাফা কৰিবৰ কাৰণে এখন কাপোৰ দিছে তেওঁলোকে ভালেই বাৰু আৰু এইখিনিত থাকা আৰু এইটো সেকশনত কি কি পালোঁ আপোনাক দেখাইছিলোঁ মই চাৰ্জাৰডাল ৰিবনডাল পাইছোঁ আৰু আঠা পাইছোঁ সো মোটামুটি এইখিনিয়ে আছিল বস্তু সো আপোনালোকে দেখিলে মই ইয়াত এই মাউণ্টটো কেনেকৈ ফিট কৰিলোঁ জাষ্ট লগাই দিলে হ'ল খালি ফিটিংটোত ধ্যান দিব এইটো লগোৱাৰ পিছতো 2 ঘণ্টামান ৰ'দত ৰাখিব যাতে ভালদৰে শুকাই বস্তুটো তাৰপিছত মই দেখাওঁ এই জে মাউণ্টটোত কেমেৰাটো কেনেকৈ ফিটিং কৰিব এইটো আমাৰ চিম্পল নট এটা আছে এইটো খোলক তাৰপিছত আমাৰ কেমেৰাৰ যিটো আছে এইটো ইয়াৰ মাজত এনেকৈ সোমক ঠিক আছে সো এইটো ফিটিং কৰি আপোনালোকে এইটো ফিটিং কৰিব পাৰে আৰামছে সো আপোনালোকে দেখিব পাইছে এইটো এটা কেমেৰা হৈ গ'ল আমাৰ কিন্তু এনেকৈ চালে দেখিব পাৰি ইয়াৰ মুভমেণ্টটো অলপ কম হৈ আছে সো আপোনালোকে ইয়াৰ লগত আৰু এটা আমি মাউণ্ট এক্সট্ৰা পাইছোঁ সেইটোৰ লগত প্লাছ কৰি লগত জইন দিব পাৰে তেতিয়া আপোনালোকৰ মটৰ ভ্লগিং কৰিবলৈ বহুত সুবিধা হ'ব আপোনালোকে বেছি মুভমেণ্ট পাব কেমেৰাটোত সো মই কি কৰোঁ মই এইটোৰ লগত এই মাউণ্টটো আছে এই মাউণ্টটো আমি এড কৰোঁ এড কৰিলে কি হ'ব আমি কেমেৰাটোৰ কাৰণে বেছি মুভমেণ্ট পাই যাম একে আগৰ নিচিনা
এনেকৈ চাব সদায় ফিটিং কৰোঁতে ঠিকে আছে নে নহ'লে তাৰপিছত এড কৰি দিব এইটো এতিয়া কি হ'ব এইটো লগালে আপুনি কেমেৰাটোৰ কাৰণে এইটো বেছি মুভমেণ্ট পাই গ'লে ইয়াত চ' ঠিক আছে চাওঁ আপুনি ইয়াত কেমেৰাটো লগাই চাওক আগৰ নিচিনা চ' আমাৰ এটা মটৰ ভ্লগিং মজা কেমেৰা ফিটিং হৈ গ'ল আপোনালোকে দেখিব পাইছে ইয়াত আপোনালোকে বেছি মুভমেণ্ট এইটো কৰিব পাৰিব কেমেৰাটোৰ এতিয়া আপোনালোকক মই পিন্ধি দেখাইছোঁ বস্তুটো কেনেকুৱা হ'ব আপোনালোকে চাব পাৰে চ' এইটো এনেকৈ দেখাব কিছু চ' এইটো লগোৱাৰ পিছত আপোনালোকে এইটো নিজৰ মৰ্জিমতে কণ্ট্ৰল কৰিব পাৰিব ঠিক আছে এতিয়া আপোনালোকে বস্তুটো দেখিলে তাৰ পজিশ্যনটো দেখিলে এতিয়া মই এইটো বাহিৰত লৈ যাম চ' আপোনালোকে একশ্যন কেমেৰাটোৱে কেনেকুৱা ৰেকৰ্ড কৰে কিমান FPS-ত বা কিমান কেলৈকে ৰেকৰ্ড কৰিব পাৰে HD পাৰে নাই চ' সকলোবোৰ আমি গম পাম বাহিৰত চালে ইয়াৰ এক্সটাৰ্নেল মাইকটোৱে কাম কৰে নে নকৰে সেইটোও আমি ভালদৰে গম পাম চ' ভিডিঅ'টো চাই থাকক শেষলৈকে আমি ইয়াৰ টেষ্টিং কৰিম এতিয়া তাৰপিছত ইয়াৰ ৰিভিউ দিম ভালকৈ চ' তেতিয়ালৈকে আমাৰ লগত ষ্টে টিউন হৈ থাকক ঠিক আছে বন্ধু হ'ব এতিয়া আপোনালোকে সকলোৱে ইয়াৰ ভিডিঅ' কোৱালিটিটো দেখিলে ইয়াৰ আগৰ হেৰিত মই দুটা হেৰিত ভিডিঅ' কোৱালিটি বনাইছিলোঁ এটা 1080p আৰু এটা 2K বনাইছোঁ এইটো 2K লৈকে ছাপোৰ্ট কৰে 720p এনেও ইমান খাছ নহ'ব চাগে চ' মই ডাইৰেক্ট 1080তে কৰিছিলোঁ আৰু 30fps কৰিছোঁ 2K টো 30fps ছাপোৰ্ট কৰে আৰু 720তে 60fps ছাপোৰ্ট কৰে চ' ইমান 60fps ইমান কাম নাথাকে 720p চ' মই 1080 30fps টো ভাল আছে আৰু 2K টো 30fps টো কোৱালিটিটো বহুত ভালেই পালোঁ যিটো মানে কেমেৰা তাৰ দামটো চাই বহুতখিনিয়ে ভাল আৰু 4K যিটো ইয়াৰ এটা ভাৰ্জন আছে এয়াৰটো তাত 4K টো দিছে হয় বাট সেইটোৰ সুবিধাটো একচুৱেলি নাপায় তাত 4K ইমান কাম নিদিয়ে চ' ইয়াৰ 2K 30fps টো বহুত ভাল বুলিয়ে মই ক'ব পাৰিম আৰু ইয়াত বহুত কিবা কিবি মোড আছে সেইবোৰ মই আপোনালোকক দেখাম বাৰু যেতিয়া সুবিধা পাওঁ ৰেট্ৰ' মোড আছে কুল মোড আছে ৱাৰ্ম ইফেক্ট আছে বহুত কিবা কিবি আছে চ' অভাৰঅল মই ৰিভিউটো বহুত ভাল পাইছোঁ বিকজ ইমানখিনি দামত কেমেৰাটো পাইছোঁ প্লাছ ইমানখিনি এক্সেছৰিজ পাইছোঁ মই আৰু কোৱালিটিটো বহুতখিনি ভাল গতিকে এই কেমেৰাটোত মই বহুত ভাল ৰেটিং বুলিয়ে ক'ব পাৰিম বহুত ভাল বুলিয়ে কৈছোঁ আৰু বিকজ বহুত ভাল পাইছোঁ মই কেমেৰাটো দামটো চাই বহুতখিনি আৰু ইমানখিনি এক্সেছৰিজ দিছে লগত গোটেইখিনি ভালকৈ কামত আহা আৰু ভিডিঅ' কোৱালিটিটো বহুত ভাল বহুতখিনি ডিচেণ্ট হয় চ' আপোনালোকেও যদি বিচাৰে এই কেমেৰাটো ইউজ কৰিব পাৰে আপোনালোকে যিবোৰ বিগিনাৰ হয় ৰাইডিঙত চ' তেওঁলোকে এইটো যদি ব্যৱহাৰ কৰিব বিচাৰে নিশ্চয় কৰিব পাৰে আৰু এইটো যদি কিনিব বিচাৰে তেতিয়াহ'লে মই বাইং লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় চেক কৰিব আৰু যদি আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে দেন ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব যদি ভাল পাইছে আৰু যিমান পাৰি শ্বেয়াৰ কৰি দিব যাতে এইটো সকলোৱে দেখা পায় চ' আজিলৈ এই ব্লগটো ইমানতে শেষ কৰিছোঁ আপোনালোকে এতিয়াৰ পৰা ইয়াৰ একশ্যন কেমেৰাৰ ভিডিঅ' দেখা পাই থাকিব চ' যদি ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে আমাক নিশ্চয় জনাব চ' আজিলৈ বাই বাই টাটা
We'll be right back.